হেৰা ইমান গৰম পৰিছে বুজিছানে। বৰষুণ এজাক নাই। খেতি পথাৰ কৰিবলৈ গ'লোঁ তাতো বৰষুণ নাই, ৰুই থৈ আহিলোঁ সেইদিনা। এতিয়া কি হয় কোনো ঠিকানাই নাই দেই। এতিয়া বৰুণ দেৱতাই বৰষুণ এজাক দিয়াহেঁতেনো কি হয় বাৰু। সূৰ্য দেৱতাই ইমান টিকা ফটা ৰ'দ দিছে, বাহিৰলৈ ওলাব নোৱাৰি, কাম এটা কৰিব নোৱাৰি, একোৱে কৰিব নোৱাৰি। একদম মূৰটোহে বেয়া হৈ গৈছে আৰু দেই। বৰষুণ এজাকটো দিব পাৰে, বতৰটো অকণমান ঠাণ্ডা কৰিব পাৰে। কিমান ফেনখন চলিব, ফেনখনে মাতিব পৰাহেঁতেন ক'লেহেঁতেন মোক অলপ বন্ধ কৰচোন, বন্ধ কৰ। কিমান চলিম আৰু। আপুনি ঠিকেই কৈছে বুজিছে। ইমান বৰষুণ এজাকৰ প্ৰয়োজন হৈছিলে। মই ঘৰ সাৰোঁতে গৰম উঠে, পাকঘৰলৈ যাব নোৱাৰি গৰম উঠে, একো এটা কাম কৰিব নোৱাৰোঁ। কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি কিমান ঘৰখনত কাম থাকে। যদি অকণমান ঠাণ্ডা পৰিলেহেঁতেন, কামবোৰ কৰিয়ে ভাল লাগিলেহেঁতেন। এতিয়া একোৱেই কাম কৰিব নোৱাৰোঁ, গৰমত পাকল হৈ গৈছোঁ। মোৰ চো বেয়া হৈ গৈছে দেই। অ' মা পিজ্জাটো খাই ইমান ভাল লাগিছে, কিন্তু কি হ'ব, গৰমে মোক পাগল কৰি দিছে। একো পিজ্জাৰ টেষ্টেই পোৱা নাই খাই পেলাই। ইমান গৰম। বৰষুণ এজাক দিয়াহেঁতেন বা বহুত ভাল লাগিলেহেঁতেন দেই। একদম ঠাণ্ডা পৰি গ'লহেঁতেন। হয় পাই, ঠিকেই কৈছ। চাহ একাপ খাইছোঁ যদিও একদম গৰমে দহি নিছে আৰু দেই। কি যে হ'ব এনেকৈ, মানুহ দেখোন জীয়াই থকাটোৱে টান হ'ব। জীৱ জন্তু চৰাই চিৰিকটিবিলাকৰ কি হ'ব বাৰু, পানী অকণো যদি নাইকিয়া হৈ যায়। মানুহৰ এতিয়া খেতি কৰিলে অহা বছৰকৈ এতিয়া ভাত খাবলৈ চাউলেই নাইকিয়া হৈ যাব নেকি যি দেখিছোঁ। যদি খেতি পথাৰেই নহয় মানুহৰ, বৰষুণ এজাকটো দিব লাগিছিলে। পাই ঠিক কথাই কৈছে। সেই বৰুণ দেৱতা বৰষুণ এজাক দিয়া আৰু যেনে তেনে দেই। জানো দেই আজি কি হয় আৰু, বৰষুণ এজাক দিলেই হয় আৰু। ভগৱান যেনে তেনে দিয়া, কিবা এটা কৰা। ইমান মানুহে ভেকুলী বিয়া পাতিছে, ইটোহে কৰিছে বৰষুণ দিবলৈ নাই। বৰুণ দেৱতা অকণমানো মান্তি হোৱা নাই। যেনে তেনে আজি হোৱাচোন বৰুণ দেৱতা, অকণমান বৰষুণ দিয়া, অকণমান জীপাল পৰিব জেগাবোৰ। হেৰা মেঘটোৱে দেখোন গজাৰ নিচিনা লাগিছে, গাজনি চাজনি মাৰিছে নি বাৰু। বোলাচোন বোলা, বাহিৰত গৈ চাওঁচোন বোলা। আজি আকৌ আমাৰ চবৰে কথা শুনিলে নি আকৌ কেনেবাকৈ বৰুণ দেৱতাই আকৌ বৰষুণকে দিলে নি আকৌ কেনেবাকৈ। ব'লাচোন ব'লা, যাওঁ ব'লা। অ' দাদা ব'লাচোন, চাওঁগে ব'লা। ব'লকচোন যাওঁ ব'লক, বাহিৰলৈ যাওঁ ব'লক। অ' মা বৰষুণ অকণ দিছে দেখোন। কৃষ্ণহে বুলিছোঁ দেই, ভাল লাগিছে বৰষুণত তিতি কিন্তু। হয় দেই, ঠিকেই কৈছ দেই। কৃষ্ণ দেই, ভগৱানে বৰুণ দেৱতাই আমাৰ কথা যেনে শুনিলে দেই। আমাৰ বুলিয়ে নহয় আৰু পৃথিৱীৰ সকলো মানুহে চাই কথা শুনিছে। অকণমান বৰষুণ অকণ দিছে দেই, জেগাবোৰ অলপ ভাল হৈছে। গছ বনবোৰ চাবিচোন কিমান এতিয়া ধুনীয়া হ'ব। আমাৰ খেতি পথাৰবোৰ ভাল হ'ব। কৃষ্ণ বুলিছোঁ দেই। হয় দেই বৰুণ দেৱতা, আপুনি যেনে তেনে আমাৰ কথাটো শুনিলে বহুত ধন্যবাদ দেই। আপুনি আমাৰ কথাটো শুনাৰ বাবে বহুত ধন্যবাদ। আজি বৰষুণ জাক দিছে, ইমান ভাল লাগিছে বৰষুণ জাক দিয়াৰ কাৰণে। দেহ মন একদম হাত পৰি গৈছে দেই। এনেকৈ ভগৱান আপুনি আপোনাৰ কৃপাই দৃষ্টি বনাই ৰাখিব দেই। নহ'লে আৰু এই জীৱ জগতত মানুহ নামৰ প্ৰাণীটো জীয়াই থকাই দেখোন বৰ কষ্টকৰ হৈ পৰিব। অ' মা বহুত ভাল লাগিছে। ঐ ব'ল। বৰষুণত আকৌ তিতি থাকিলে আকৌ পানী লাগিব, আকৌ জ্বৰ হ'ব। জানই নহয়, ঘৰত এটাৰ জ্বৰ হ'লে গোটেই ঘৰখনৰে জ্বৰ হয়। ব'ল ভিতৰলৈ যাওঁগৈ, ব'ল। আপুনি ঠিকেই কৈছে বুজিছে। বৰষুণ জাকত তিতি আকৌ জ্বৰ হোৱাতকৈ ভিতৰতে থাকি পেলাই আমি বৰষুণৰ আমেজ লওঁ ব'লক।